তো গাইছ এই ভিডিঅ'টো আজি 1 মাহৰ আগৰে ভিডিঅ'টো আজি ৰিলিজ দিম আপোনালোকে চাওক। কি হ'ব আপোনালোকৰ আশা সকলো ভাল আছে আৰু আপোনাৰ আছে Alex01। তো গাইছ বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গাইছ মোৰ অসুখ আৰু গাইছ টাইমে নাপাওঁ স্কুলত, তাৰপিছত দোকান থাকোঁতে টাইমে নাপাওঁ হৈ গৈছোঁ গাইছ। তো মই ভাবিছোঁ আজি বা ডেইলি ভিডিঅ' কৰিম। কণ্টেণ্টটো অলপ ভাল নহ'ব ডেইলি ভিডিঅ', তো জানে ডেইলি ভিডিঅ' কণ্টেণ্টটো ইমান এটা ভাল নহ'ব, তথাপিও চেষ্টা কৰিম। তো আজি আছোঁ মই আলু খেতি কৰিম, ভাবছোঁ গাইছ আলু খেতি কৰিম। মানে আমাৰ ঘৰৰ ভিতৰতো এনেই থাকে বালি মাটি, তাতে আলু যোৱাবাৰ বহুত ভাল আছিল, তাৰ ভাবিলোঁ ৰুই দিওঁ। দোকান আলু আনোতে মানে লাষ্টত আলুকেইটা গজি গৈছে, সেইকাৰণে আজি ভাবছোঁ ৰুই দিওঁ। মই ব্লগটো কালিয়ে কৰিম বুলি ভাবিছোঁ, কালি নকৰিলোঁ। মই চোন আৰু কি কৰিম, ইচ্ছা নহয়, বহুত দিন ভিডিঅ' বনোৱা নাই, চেনেলটো ডাউন হৈ গৈছে। কালি হাল মাৰিলোঁ, লগবখন আছে পুৰা হাল মাৰিছোঁ, মিহি কৰিছোঁ, মাটি চাপি নেকি আপোনালোকে কেনেকৈ হাল মাৰিছোঁ চাওঁ, এইবিলাক ধুনীয়া আহিছে একদম। আৰু একলাই নোলোৱা মই আজি ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, তথাপিও ভাবিলোঁ ব্লগ নতুনকৈ আকৌ বনোৱা কৰি দি আৰু ভাবিলোঁ আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰি দিওঁ। তো এতিয়া মই আলু ৰুওঁ আৰু বক্স এটা আনিছোঁ, এটা বক্সো আনিছিলোঁ। এইটো বক্সৰ দাম 700 টকা দিছে নেকি, আপোনালোকে কমেণ্ট কৰিব। এতিয়াতো বক্স লগাই পেলাই আপোনালোকক ডেন্স কৰা দেখা নদিম কাৰণ এটাই মোবাইল, তো তথাপিও আপোনালোকক মই এতিয়া আলু ৰুম চাব আপোনালোকে। আৰু এইটো ভিডিঅ' খেতি কৰাৰ ওপৰত হ'ব দে গাইছ। তো ভিডিঅ'টো চাওক আৰু ডেইলি ভিডিঅ' পাব আপোনালোকে। আৰু ব্লগবিলাক মই 10 মিনিট নকৰোঁ, 5 মিনিটৰ ওপৰত ব্লগ নকৰোঁ, বুজি পাইছেনে? তো ভিডিঅ'টো চাই থাকক। আৰু এটা কথা, চৰি আপোনালোকক চৰি সুধিছোঁ কাৰণ ভিডিঅ' দিবই পৰা নাই ন, তো সেইকাৰণে চৰি। বহুত জেগাত গৈছিলোঁ কিন্তু ভিডিঅ' বনোৱা নাই, বাদে দিম বুলি ভাবিছিলোঁ, তো চৰি সেইকাৰণে। তো আজিৰ পৰা ডেইলি ভিডিঅ' পাব, তো চাই থাকক। এতিয়া আলু ৰুওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে আলু আছে, আৰু আছে গাইছ, আৰু আলু আছে। একল বানিম, একল ৰুম, তো চাব। আৰু তাতে ৰুইছিলোঁৱে, মায়ে ৰুইছিল তাতে হৈছিয়ে। গাইছ মাটি দি আছোঁ। আলু ৰোৱা হ'ল, কলপাত জাপি আছোঁ, এতিয়া কলপাত দিম আহিছোঁ। আৰু কলপাত দিম ইয়াতে মোহনীয়া কলটো পুৰা ধুইছে, কাটো বোলো কলপাত লগাইছে ওপৰত জাপি দিম না। তো কলো কাটো, কলপাতো লৈ যাওঁ দে। তো চাই থাকিব, কল কাটিম। ইচ কেনেকৈ কাটিব লাগছে নাছিলে, ভাঙিলে কলডাল। সেই কেনেকৈ জুই থাকিব লাগছে কি পাগলা বেমাৰ উঠিছে গাইছ সিহঁতৰ ভাঙি পৰাকৈ চাচি লৈ গৈছে হয়। তো গাইছ 1 মিনিটত, তো গাইছ আজি দিনে ভালে আৰু একথোক বকছি সেইটো পাৰোঁ। আৰু সেইটো গাছ পাব গ'লেতো জংঘল আৰু গাছ মৌ আছে, মৌ তো ভালকৈ যাব লাগিব সেইখিনি। তো আপোনালোকে কেমেৰাটো আৰপা চাই আছে ঠিক নাই, সেইগিলে মৌ সেইকাৰণে উৰি আছে মৌগিলে, সেইগিলে মৌ আছে সেইগিলে আৰু এইফালে তামান জংঘল, আমি জংঘলৰ মাজেদি গৈছোঁ। সেইটো ইয়াকে কলটো পুৰা ধনাই পুৰা ধৰণে সেইটো সেইকাৰণে ভাবিলোঁ আৰু এসপ্তাহমান থাওঁ নেকি, এসপ্তাহ থাওঁ। তো এইটোক লৈ যাওঁ আৰু কলপাত কাটি তাতে আলু ওপৰত দিওঁ, আৰু এসপ্তাহ পাছত কাটিম। তো গাছ কল চলো, তো সেহেঁতি কলপাত জাপা হ'ল আৰু এইটো ভিতৰত গোটা ৰুলোঁ আলু। তো এতিয়া কলপাত জাপে আছে অলপ, কলপাতটো জাপি লওঁ, ৰৈ সেইটো ভিতৰত ৰুম অলপ, তাৰপিছত আৰু এইটো ভিতৰত ৰুম। তো ভিডিঅ'টো চাই থাকক। গাইছ হৈ গ'ল, তো কিমান ৰুলোঁ আপোনালোক 1 ভৰ্তি আছিল আৰু চিচাটোৰে 1 ভৰ্তি। এই ভিতৰত কমপ্লিট কৰিছোঁ, এইটো কৰিছোঁ আৰু এই তাতে 3টা ভিতৰত হৈ গৈছে, 3টা ভিতৰত।
এতিয়া ভিতৰত হ'লেও একদম 10টাৰ পৰা এতিয়া বাজিছে আপোনাৰ 2টা। তো সেনেকৈ টাইম লাগি গ'ল মানে খাল মাৰিলোঁ মানে খান্দি ল'লোঁ না, খান্দি পেলাই আকৌ ভিঠি বনোৱা বহুত কষ্ট হ'ল। তো কলপাত জাপলোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিল। তো ডেইলি ভিডিঅ' দিম, আপোনালোকে চাব, ছাপোৰ্ট কৰিব। তো আজি ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো বহুত কষ্ট হ'ল, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু ইমান দেখাব নোৱাৰিলোঁ, কামত ব্যস্ত ন, বেছিকৈ ভিডিঅ' বনালে মানে কামটো অলপ দেৰি হৈ যায় না। তো আজি ভিডিঅ'টো ইমান আছিল। আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। কালি ভিডিঅ'টো ধামাকা হ'ব যাতে আপোনালোকে ছাপোৰ্ট কৰিব। তো আজিলৈ